So let's go. Seize the feeling. 'Cause you know. Seize the feeling. 'Cause you know. এফালে আছে আমাৰ বাইদেউ আৰু দীপান্বিতা বাইদেউ কিবা এটা কওক আজি কি আছে কি কথা আজি আমাৰ এনিমে স্ক্ৰিনিং হ'ব কেম্প হ'ব তাতে আমি মানে যিবিলাক এডোলচেণ্ট তাৰপিছত মানে লেক্টেটিং ওমেন সেইবিলাকক মানে স্ক্ৰিন কৰিম মানে হিমোগ্ল'বিনটো ঠিকে আছে নে নাই যদি নাই তেতিয়াহ'লে আমি তাহাঁতক কাউন্সেলিং কৰিম কি মানে খাব লাগে খাদ্য বা কেনেকৈ হেৰি কৰিব লাগে আৰু মেইনটেইন কৰিবলৈ ভাল মানে হিমোগ্ল'বিন পাৰ্চেণ্টেজটো সেইটোৱে আৰু এতিয়াই গোটেইখিনি কথা নকওঁ কাৰণ আপোনালোকে ভিডিঅ'টো এতিয়াই যদি গোটেইখিনি কথা কৈ দিওঁ সম্পূৰ্ণ নাচাব গতিকে পিছলৈ চাই থাকিব গম পাই থাকিব সকলোবোৰ ৰক্তহীনতা হৈছে শৰীৰৰ এনেকুৱা এটা অৱস্থা যাৰ ফলত হিমোগ্ল'বিনৰ পৰিমাণটো কমি যায় আৰু ইয়াৰ ফলত অক্সিজেনৰ যোগান ধৰাৰ ক্ষমতাটো কমি যায় হিমোগ্ল'বিনৰ কামেই হৈছে আমাৰ শৰীৰত অক্সিজেনৰ যোগান ধৰা আৰু যদি আমাৰ অক্সিজেন কঢ়িয়াই নিয়া গাড়ীখনেই দুৰ্বল হয় তেনেহ'লে আমি অক্সিজেন কেনেকৈ পাম গতিকে আমি আমাৰ তেজত হিমোগ্ল'বিন পৰ্যাপ্ত পৰিমাণে থকাটো বহুত দৰকাৰ হিমোগ্ল'বিনৰ অভাৱত সৰু বা ডাঙৰ মানুহৰ উভয়ৰে বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে আজি এই ভিডিঅ'ত 6 মান্থৰ পৰা 5 বছৰৰ শিশুসকলৰ এনিমিয়া বা ৰক্তহীনতা কিয় হয় আৰু হিমোগ্ল'বিনৰ পৰিমাণ কিমান থাকিলে আমি এনিমিয়া বুলি ক'ব পাৰোঁ ইয়াক আমি কেনেদৰে নিৰ্মূলকৰণ কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰা যাব আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ যেতিয়া নেকি এটা শিশুৰ 11 গ্ৰামতকৈ বেছি থাকে তেতিয়া আমি সেই শিশুটোৰ এনিমিক বুলি ক'ব নোৱাৰোঁ কাৰণ তেওঁৰ যিটো হিমোগ্ল'বিনৰ লেভেল সেইটো বহুত ধুনীয়া আৰু যদিহে শিশুৰ 10ৰ পৰা 11ৰ মাজত থাকে তেতিয়া আমি ক'ব পাৰিম যে সেই শিশুটোৰ মৃদুভাৱে এনিমিয়াত ভুগিছে আৰু যদিহে শিশুৰ 7ৰ পৰা 10ৰ মাজত থাকে তেতিয়া আমি ক'ব পাৰিম যে শিশুটোৰ মজলীয়া বা মডাৰেট ৰক্তহীনতাত ভুগিছে আৰু যদি 7তকৈ তলত থাকে তেতিয়াহ'লে আমি শিশুক টেষ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যদিহে টেষ্ট দিয়াৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে শিশুৰ অন্য স্বাস্থ্যজনিত ৰোগত আক্ৰান্ত হ'ব পাৰে সেইকাৰণে বেছি দেৰি নকৰিব 7ৰ পৰা যদি তলত থাকে তেতিয়াহ'লে সেই শিশুটোক টেষ্ট দিয়াৰ ব্যৱস্থা সোনকালে কৰিব যদি শিশুৱে ৰক্তহীনতাত ভুগে তেতিয়া কেনেকৈ আমি গম পাম সেইটো কথা যদি আমি শিশুটোৰ ৰক্তহীনতা ভুগিছে প্ৰথমতেতো আমি হিমোগ্ল'বিন টেষ্টটো কৰিলোৱে কিন্তু টেষ্টটো নকৰাকৈ আমি কিছুমান ক্ষেত্ৰত আমি গম পাব পাৰোঁ সিহঁতৰ চাইন চিমটমছবিলাকৰ পৰা কেনেকৈ যদি শিশুটোৰ শিকাৰ ক্ষমতাটো কমে যেনে ধৰি লওক শিশুটোৱে যিমান বয়সত শিকিব লাগিছিলে কথাবিলাক বুজি নাপায় ঠিক তেনেকুৱা যদি ৰক্তহীনতাত ভুগে তেতিয়া সেই অসুবিধাখিনিয়ে শিশুৰ ক্ষেত্ৰত দেখা পোৱা যায় আৰু ধৰি লওক মনোযোগ দিয়াত বাধাৰ সৃষ্টি কৰিব পাৰে কাৰণ যেতিয়া শিশুৰ কথাৰ প্ৰতি মনোযোগটো নাথাকিব একে সময়তে মানে বহুত সময়ত ধৰি বহি থাকিব নোৱাৰিব কিবা এটা পঢ়ি থাকিব নোৱাৰিব পঢ়া শুনাত মনোযোগ নাথাকিব সেই তেনেকুৱা যদি আপোনালোকে দেখা পায় অমনোযোগিতা তেতিয়াহ'লে আপোনালোকে ভাবিব পাৰে যে শিশুটোৰ ৰক্তহীনতা বা এনিমিয়া দেখা দিছে আৰু যদি শিশুৰ পাৰদৰ্শিতাত যদি কেতিয়াবা বাধা জন্মে কাৰণ যি সময়ত যেতিয়া আমি শিশুটোক আমি কৰ্ম কাৰ্যত লিপ্ত কৰাই থওঁ সেইখিনি যদি পাৰদৰ্শিতা শিশুটোৱে দিব নোৱাৰে তেতিয়াও শিশুৰ এনিমিক হোৱাৰ চান্স থাকে আৰু শিশুৰ হীনমান্যতাত ভুগে কাৰণ যেতিয়া শিশুৰ হিমোগ্ল'বিনৰ পৰিমাণটো কমকৈ থাকে তেতিয়া শিশুৰ কি হয় নিজৰ মানে মনটোত তাৰ গাটো ভাল নালাগে আৰু তেতিয়া সি নিজে হীনমান্যতাত ভুগে মোৰ কি হৈছে কি নাই সেইটো বুজি নাপায় সেইকাৰণে আমি ডাঙৰ মানুহে সেইখিনি লক্ষ্য কৰা উচিত মানে পৰীক্ষা কৰিম চবকে তেনেকৈ কৰি পেলাই এগৰাকী শিশুৰ ৰক্তহীনতাত ভোগাৰ মেইন কাৰণটোৱে হৈছে পুষ্টিহীনতাই শিশুক ৰক্তহীনতা বা এনিমিয়া হোৱাত বহুখিনি সহায় কৰে গতিকে আমি শিশুসকলক যাতে পুষ্টিহীনতাত নাথাকে সেই কথাটো সদায় মন কৰিব লাগে লগতে যদি মাকৰ ৰক্তহীনতা আগতে আছিলে
প্ৰেগনেঞ্চিৰ সময়ত, তেতিয়াহ'লে তেওঁৰ সন্তানটো ৰক্তহীনতাত ভোগাৰ চান্স থাকে। যেতিয়া শিশুৱে এক্সক্লুচিভ ব্ৰেষ্টফিডিং কৰিব, তেতিয়া যদি সেই গাখীৰ যদি আইৰণৰ পৰিমাণ কম থাকে, তেতিয়াও শিশুৰ ৰক্তহীনতাত ভুগিব পাৰে। সেইকাৰণে মাকে ডেলিভাৰীৰ পাছত 6 মাহ সময়লৈকে আইৰণ ফলিক এচিড টেবলেট খাই থাকিব লাগে। আৰু যদিহে শিশুক 6 মাহ নহওঁতেই পৰিপূৰক আহাৰ খোৱাৰ আৰম্ভ কৰে, তেতিয়াও শিশুৰ ৰক্তহীনতাত ভুগিব পাৰে, কাৰণ ইয়াৰ দ্বাৰা শিশুৰ স্বাস্থ্যৰ ব্যাঘাত জন্মিব পাৰে। কাৰণ শিশুৰ হজম শক্তিটো বহুত কম হয়, গতিকে সিহঁতক 6 মাহ সম্পূৰ্ণ হোৱাৰ পাছতহে পৰিপূৰক আহাৰ খুৱাব লাগে। আইৰণৰ লগতে শিশুক ভিটামিন চি দিয়াটো অত্যন্ত দৰকাৰ, কাৰণ ভিটামিন চিয়ে আইৰণ এবজৰ্ব কৰাত সহায় কৰে। যেতিয়া শিশুক 6 মাহৰ পাছত পৰিপূৰক আহাৰ খুৱায়, সেই আহাৰত যদি আইৰণযুক্ত খাদ্য নাথাকে, তেতিয়াও শিশুৰ ৰক্তহীনতাত ভুগিব পাৰে। সেইকাৰণে আমি এইটো মন কৰিব লাগে যাতে শিশুক খুৱাওঁতে সদায় এটা আইৰণযুক্ত খাদ্য আমি শিশুক শিশুক খুৱাব পাৰোঁ। শিশুসকল ৰক্তহীনতাত ভোগাৰ প্ৰধান কাৰণটোৱে হৈছে, যদিহে শিশুৰ মেলেৰিয়া বা পেলু ৰোগ হয়, তেতিয়া শিশুৰ ৰক্তহীনতাত ভোগাৰ বহুখিনি চান্স থাকে। গতিকে আমি 6 মাহৰ পিছে পিছে এলবেণ্ডাজল 400 mg টেবলেটটো খোৱাটো দৰকাৰ। আৰু লগতে শিশুক চাফ চিকুণতাত ৰখাটো দৰকাৰ, কাৰণ তেতিয়া শিশুৰ পেলুৰ পৰা হাত সাৰি। আমাৰ ইয়াত ডক্টৰ পাৰ্বিন বাইদেউ, আৰু বাইদেউ কি ক'ব আজি? আজি মানে কেম্প এতিয়া চলি আছে, যেনেকৈ মই আগত কৈছিলোঁ, আমি এনেকৈ হেৰি কৰিম। তো এতিয়া চেকআপখিনি চলি আছে, গভমেণ্টে হেৰি কৰি আছে, সাধাৰণতে যিবোৰ আমি নোট ডাউন কৰি আছোঁ, কাৰ কিমান হেৰি আহি আছে। আৰু তেনেকৈ আমি মানে যাক ট্ৰিটমেণ্ট লাগে দিম, বা যাক কাউন্সিলিং লাগে দিম, বা বেছি কম আহিলে তেনেকৈ মানে হেৰি কৰিব এৰেঞ্জ কৰিব কাৰণে। চিভিয়াৰ কিবা ওলাইছে নেকি বাৰু বেনিফিচিয়াৰী তেনেকৈ? তেনেকৈতো ওলাইছে, দুজনমান সেইবিলাকক আমি এনেকৈ ব্লাড মানে হেৰি মেনেজ কৰিব। কেনেকুৱা লাগিছে আজি ব্লাড টেষ্টিঙৰ কেম্পত আমাৰ দোকানকেইটা? ভাল লাগিছে। এনেকৈ পাইছা নেকি? বেনিফিচিয়াৰী পাইছা নেকি? ট্ৰিট কৰিবৰ কাৰণে আছে, পাইছোঁ। কিমানৰ ভিতৰত কিমান আছে? 6.3, ভালকৈ ভিডিঅ'টো চাই থাকিব। আৰু সেয়াই আৰু আজি হৈছে আমাৰ এনিমিয়াৰ এটা প্ৰগ্ৰাম চলি আছে ইয়াতে, আৰু এই প্ৰগ্ৰামত আমাৰ নিমন্ত্ৰিত অতিথি হিচাপে আমাৰ CTPO বাইদেউ, আৰু এয়া আমাৰ মাজত CTPO বাইদেউ অলপ কৈ দিয়ক কিবা। যিটো এনিমিয়া মুক্ত ভাৰত, সেই এনিমিয়া মুক্ত ভাৰত গঠনৰ বাবে আজি যিটো ভোলাগুৰি চিকিৎসালয়ত এটা এনিমিয়া কেম্প বহিছে। আমি ICDSৰ ফালৰ পৰা আহিছোঁ, আমাৰো বেনিফিচিয়াৰীবিলাক ইয়ালৈ আনিছোঁ, কিশোৰীবিলাক, লগতে গৰ্ভৱতী মাতৃ, প্ৰসূতি মাতৃ, তেওঁলোককো আমি ইয়ালৈ মাতিছোঁ, আৰু তেওঁলোকক বিনামূলীয়াকৈ এই চিকিৎসালয়ৰ পৰা এনিমিয়া টেষ্ট কৰি থকা হৈছে। ভাল লাগিলে আপোনাৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। আৰু যদিহে আপোনাৰ ভিডিঅ'টো ভাল লাগিলে, তেতিয়াহ'লে এটা প্লিজ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'ত আমি সকলোখিনি এনিমিয়াৰ ওপৰতে আলোচনা কৰিলোঁ, আৰু নিশ্চয় আপোনালোকে বুজিব পাৰিলে যে এনিমিয়া কিয় হয়, কি কাৰণত হয়, কি ইয়াৰ কাৰণসমূহ বহলাই আলোচনা কৰিলোঁ। আৰু লগতে এনিমিয়া নহ'বৰ কাৰণে, নিৰাময়ৰ কাৰণে আমি কি আমি সাৱধানতা অৱলম্বন কৰিব লাগে, এই গোটেইখিনিৰ ওপৰত আলোচনা কৰিলোঁ। আৰু সকলোখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে আপোনালোকক মই চমুকৈ অলপ কথা আপোনালোকক ক'লোঁ। আৰু যদিহে আপোনাৰ এই কথাখিনিৰ দ্বাৰা আপোনাৰ লগতে আপোনাৰ ফেমিলি মেম্বাৰ্ছৰ উপকৃত হ'ব বুলি ভাবিছে, তেতিয়াহ'লে আপুনি ভিডিঅ'টো আপোনাৰ ফেমিলি মেম্বাৰ্ছৰ লগত শ্বেয়াৰ কৰি দিব, কাৰণ তেওঁলোকে অকণমান নজনা কথা কিছুমান শিকক আৰু বুজক আৰু সাৱধান হওক। আপোনাৰ লগতে আপোনাৰ শিশু আৰু আপোনাৰ ঘৰখন সকলোকে সুস্থ কৰি ৰাখক, তাৰে কামনা কৰিছোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।